डपली वाले डपली बजा मेरे घुंघरू ना 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 ना। ওই টাকলা বেটা গান গাই থাকবা নালগে পঠা ছাগলীটো বজাৰত নি বিক্ৰী কৰি থৈ আহিবি যা। হেই বাবা বাবা যে কোৰ কি কামবিলাক কৰবা দি থাকা নহয় মোৰ ছাগলী দিব পাৰো না। ওই টাকলা বেটা অকল পঢ়া শুনা জানলি নহ'ব, চব কামেই জানিব লাগিব, চব কামতে এক্সপাৰ্ট হ'ব লাগিব, বুজি পাইছা? হ'ব দে বাবা যে কি মানুহ আৰু কোৰ কি কামবিলাক দি থাকে নহয়। ওই টাকলা বেটা শুনি যা, ৩,০০০ টকাৰ ১ টকাও কম নকবি কিন্তু। ৩,০০০ টকাৰ ৩,০০০ টকাই লাগিব। आजा 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 तू गगन में ना 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 नी 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 ओ बाबा ओ बाबा ते बजार पा आई पाले ओ मां दे बाबा दे ছাগলী দুটা পইচা আনি মোকাই দে। হেই মা তুই যে আৰু মানুহ বজাৰৰ পৰা ইমান কষ্ট কৰি আহিছো, কিবা খাইছো না খাৱা নাই এইটো কথা সুধিব লাগে না পইচা কথা সুধিব লাগে? ইছ বাচাটো বৰ কষ্ট পাইছো, বেচেৰা বৰ কষ্ট পাইছে। যা এতিয়া পইচাটো মোক দি আৰু হাত ভৰিখিনি ধুই লগে যা, মই তোৰ কাৰণে খাৱাৰ কিবা এটা যোগাৰ কৰোঁ। হেই মা তই খালি পইচা 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 কৰি থাকা। টাকলু বেটা ও টাকলু বেটা তই বজাৰৰ পৰা আহি পালি, দে ছাগলী বিকা পইচাটো দি। হেই বাবা তই যে আৰু মানুহ ইমান কষ্ট কৰি বজাৰৰ পৰা আহিছো। হয় দে আপুনিও চলিটোৰ দুখ চাই কৈ বুজি নাপায়, ইমান কষ্ট কৰি বেচেৰাই ছাগলী বিকি বজাৰৰ পৰা আহিছে। যৌ মাই যৌ বহুত ভোক লাগছে মোৰ। বাবা পইচা দেউতাৰে একদম নিদিবি ৰ, তোৰ কাৰণে মই খলা চাপেৰি পিঠা বনাওঁ ৰ। দে সি কি খাই তাক বনাই দি, বেচেৰা কষ্ট হৈছে তাৰ। দে বাবা কচোন ছাগলীটো কেইটকাত বিক্ৰী কৰিলি? ছাগলীটো বিক্ৰী নহ'ল বাবা। কি টাকলা বেটা ছাগলী বিক্ৰী নহ'ল? তেতিয়াহ'লে ছাগলীটো কি কৰিলি? হেই ৩,০০০ টকা ক'লি মাত্ৰ ১২০০ টকা খাই দে। তহঁতে দেখোন কৈছিলি ৩,০০০ টকাৰ ১ টকা কম নকৰিবি বুলি, আৰু ১২০০ টকাত বিক্ৰী কৰিলে বাকীখিনি পইচাটো ময়ে মাৰা বুলি ক'লি হয়, সেইকাৰণে বিক্ৰীয়ে নকৰিলোঁ মই। তেতিয়াহ'লে ছাগলীটো ক'ত? বজাৰত এৰি দি থৈ আহিছোঁ মই। এ হৰি তই ছাগলীটো বজাৰত কিয় এৰি থৈ আহিলি? থেই তহঁতেও যে কি মানুহ, মই পথাৰত ছাগলী আনবা নেগেলি তহঁতেই চোন কৈ থাকা ছাগলীটো লগত লৈ আহিব নালাগে নহয়, পথাৰত এৰি দি থৈ আহিলি নিজে ঘৰত আহিব বুলি, সেইকাৰণে বজাৰত এৰি দি থৈ আহিছোঁ। ধকৰা ছাগলী আহিলে আহিব নাহিলে নাই। ইয়াক আজি মই এনেকা পিটিম, ৰহ আজি টাকলু বেটা তই ক'ত যাবি? পলোৱাই ভাল হ'ব। ক'ত পলাবি তই আজি? তোৰ পিঠি বহল কৰিম আজি। হাই গাইজ, আমাৰ ভিডিঅ'টো যদি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ। ৰ'ব ঘণ্টা বুটামটো টিপিবলৈ নাপাৰিব কিন্তু।